ৰাইজৰ মাজত আমি থাকি ৰাইজৰ কামখিনি কৰিব লাগিব। কিন্তু আজিৰ তাৰিখত ৰাজনীতি এটা বজাৰ হৈ গৈছে। অলপ দিন আগতে আমি দেখা পালোঁ যে বানপানীৰ সময়ত এই মথাউৰিবোৰ ভুল কণ্ট্ৰেক্টৰ দিয়াৰ বাবে আমাৰ হাতীমূৰীয়া মাথাউৰি গলিয়াবোৰত ছিঙি গ'ল। সেই সময়ৰ মন্ত্ৰী কেশৱ মহন্তৰ ডাঙৰীয়া ভূমিকা আছে। আজিও আমি দেখা পাইছোঁ যে আমাৰ অসমৰ ভেঞ্চাৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী পৰিবাৰে এটা ডাঙৰ এটা 5 ষ্টাৰ প্ৰাইভেট স্কুল খুলি থৈছে। আমাৰ অসমৰ গাঁৱৰ ল'ৰা ছোৱালী আজি ভেঞ্চাৰ স্কুলত পঢ়িবলৈ সুবিধা পোৱা নাই বা ভাল স্কুলত পঢ়িবলৈ সুবিধা পোৱা নাই। আৰু মুখ্যমন্ত্ৰী এটা সময়ত প্ৰাক্তন শিক্ষা বিভাগৰ মন্ত্ৰী, সেইটো বিভাগক সহায় কৰাতকৈ আজি নিজৰ পৰিবাৰৰ জৰিয়তে ডাঙৰ ডাঙৰ 5 ষ্টাৰ আজি তেওঁলোকে নিজি স্কুল তেওঁলোকে খুলিছে। তো এই আজি দেখা পাইছোঁ যে আজি মা কামাখ্যা মন্দিৰৰ নামতো আজি তেওঁলোকে এটা বজাৰ এটা বনাবলৈ বিচাৰিছে, এটা বজাৰলৈ ঠেলি দিবলৈ বিচাৰিছে গোটেই কমপ্লেক্স। তো ইয়াৰ আমি গৰিহণা দিছোঁ, ইয়াৰ আমি বিৰোধিতা কৰিম। ৰাজ্য চৰকাৰ বিফল, ডাবল ইঞ্জিন বিফল, মুখ্যমন্ত্ৰী ব্যৰ্থ, আৰু আমি কি ক'ব পাৰোঁ? আজি মুখ্যমন্ত্ৰী দিল্লীত গৈ বিভিন্ন মন্ত্ৰীসকলক লগ পালে, নিৰ্মলা সীতাৰমণক লগ পালে। নিৰ্মলা সীতাৰমণ মন্ত্ৰী মহোদয়াক জনালেনে যে আজি অসমৰ লগত অন্যায় কৰা গ'ল? যদি এটা ৰাজ্যত দিবলৈ 11,000 কোটি টকা আছে এখন চৰকাৰৰ ওচৰত, এতিয়া অসমত দিবলৈ কিয় নাই? যদি মুম্বাইৰ পৰা আহমেদাবাদলৈ যাবলৈ বুলেট ট্ৰেইনৰ বাবে 1 লাখ কোটি টকা তেওঁলোকৰ ওচৰত আছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত, তো আমাৰ অসমৰ বানপানী সমস্যা আৰু বানপানীতকৈ আৰু গুৰুত্বপূৰ্ণ গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ কিয় নাই? তো ডাবল ইঞ্জিন ক'ত গ'ল? ডাবল ইঞ্জিন কেনেকৈ ডিৰেইল হ'ল? মুখ্যমন্ত্ৰী কেনেদৰে ব্যৰ্থ হ'ল? আমাৰ লগত কিয় হেমাহি কৰি আছে? আমি গম পাই গৈছোঁ যে এইবছৰো অসমে একো নাপালে আৰু অহা বছৰো একো পোৱা আশা আমি কম কৰিম। আৰু সেইকাৰণে আমি এই ব্যৰ্থ বিজেপি চৰকাৰ আৰু গোটেই এই কেন্দ্ৰীয় বাজেট নিজৰ গাদী ৰক্ষা কৰা এটা বাজেট। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজৰ গাদী কেনেকৈ ৰক্ষা কৰিব পাৰে, নীতিশ কুমাৰ ডাঙৰীয়াক কেনেকৈ সন্তুষ্ট কৰিব পাৰে, আমাৰ বাবু নাইডুক কেনেকৈ সন্তুষ্ট কৰিব পাৰে, তাৰ বাবে গোটেই তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ বাজেট এই দুয়োজনক সন্তুষ্ট কৰিবলৈ মুকলি কৰি দিছে আৰু বাকী আমাৰ ৰাইজক, ভাৰতৰ জনসাধাৰণক ঠগিছে। মোৰ সমষ্টিয়ে নাইকিয়া কৰি দিলে, এইটো কণ্ঠ কি? সমষ্টিয়ে মোৰ নাইকিয়া কৰিবলৈ বিচাৰিছিলে, সেইটোও তেওঁলোকৰ প্ৰচেষ্টা সফল নহ'ল। কণ্ঠনৰ কৰিব পাৰিব। মোৰ সমষ্টিটো ৰুদ্ধ কৰিবলৈ নিৰ্বাচনী আয়োগ আছে, কলিয়াবৰৰ লোকসভা সমষ্টি তেওঁ ভাঙিলে, কিন্তু কণ্ঠ ৰুহ দিবলৈ তেওঁলোকৰ কাৰণে কোনো অস্ত্ৰ নাই, কোনো এজেঞ্চি নাই, কোনো সহায় নাই। আৰু এনেধৰণৰ শব্দ বহুত আহিছে, নিৰ্বাচন সময়তো আহিছে। আমি গোটেইবোৰ শব্দ লৈ আমি কুৰাদানত পেলাই দিওঁ। এনেকুৱা শব্দ শুনি আমি ডাষ্টবিনত পেলাই দিওঁ। আমাৰ কাম আছে ৰাইজৰ মাজত থাকি আমি কাম কৰিবলৈ বিচাৰোঁ। আৰু সেইটোৱে তেওঁলোকৰ মনবোৰ চঞ্চল, তেওঁলোকৰ মনবোৰ যে ভাল নহয়। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আগৰ দৰে 56 ইঞ্চৰ চিনা তেখেতৰ নাই। আজি দুয়োজনৰ কান্ধৰ ওপৰত তেওঁ গোটেই চৰকাৰটো নিৰ্ভৰ। বাজেট তেনেধৰণৰ, মন্ত্ৰী সাংসদৰ পৰা এনেধৰণৰ প্ৰতিক্ৰিয়া, এইটোৱে প্ৰমাণ কৰে যে মনবোৰ অলপ চঞ্চল। এইখন চৰকাৰ 5 বছৰ সম্পূৰ্ণ নকৰে। মই এয়া ভৱিষ্যবাণী আজি আপোনালোকক জনালোঁ। মই নীতিন গাডকাৰী ডাঙৰীয়াক কৈছোঁ, যদি তেওঁ 6 মাহৰ ভিতৰত তিয়ক শিৱসাগৰ পাৰ্ট 2 হাইৱেটো উন্নত কৰিব পাৰে, মই তেখেতৰ ওচৰত গৈ মই গামোচা পিন্ধাম। কিন্তু মোৰ সন্দেহ যে 6 মাহৰ ভিতৰতো নীতিন গাডকাৰী ডাঙৰীয়াই দিল্লীত যিমানে ডাঙৰ ডাঙৰ কথা কৈ নাথাকক, ইয়াত আমি গ্ৰাউণ্ডত আমি দেখা পাইছোঁ 6 মাহৰ ভিতৰত কামখিনি সম্পূৰ্ণ নহয়। আৰু যদি হয় মই নিজে গামোচা পিন্ধাম।